আজিকালি ফেচবুক ইউটিউবটো অনেই কৰিব নোৱাৰি। মই বৰ চিন্তাত পৰিছোঁ ভৱিষ্যত প্ৰজন্মক লৈ পেলাই। মোৰ সৰু ল'ৰা এটা আছে, ল'ৰাটো মোবাইল চাই এনেকুৱা কিছুমান অশ্লীলতা ভিডিঅ' দেখিবলৈ পাওঁ। এইকেইদিন এটা ভিডিঅ' খুবকৈ আহি আছে, আমাৰ গুৱাহাটীৰে হয়, গুৱাহাটীৰ অভাৰব্ৰিজৰ ওপৰত। ল'ৰাটোৱেতো মুখখন ঢাকিয়ে থৈছে, কিন্তু ছোৱালীজনীৰ যি অৰ্ধনগ্ন উদ্যম নৃত্য দেখি পেলাই সঁচাকৈ বহুত বেছি চিন্তিত হৈ পৰিছিলোঁ। মানে বৰ্তমান আমাৰ সমাজ কোনফালে গতি কৰি আছে। আৰু মোৰ প্ৰশ্ন অভিভাৱকলে, আপোনালোকে বাৰু চকু নিদিয়ে নেকি? আপোনালোকৰ নিজ সন্তান বেলেগ এখন দেশত, আপোনালোকৰ নিজ সন্তান আপোনালোকৰ পিঠিৰ পিছফালে কি কাম কৰি আছে? এবাৰ হ'লেও চকু দিবচোন। ভৱিষ্যতৰ প্ৰজন্ম আমাৰ কোনফালে গতি কৰি আছে বাৰু? আৰু আমিয়ে যদি এই ক্ষেত্ৰত মাত নামাতোঁ, চকু মুদি থকা কুলিৰ ভাও ধৰোঁ, তেতিয়াহ'লে কেনেকৈ হ'ব? অভিভাৱকৰ দায়িত্ব হিচাপে আপোনালোকে ল'ৰা ছোৱালীক শাসন কৰিব লাগে বা চাব লাগে কি কৰিছে কৰি নাই। আৰু আমিও আৰু ফেচবুকত একাংশ পুৰুষ মহিলা বা ল'ৰা ছোৱালীয়ে হওক যি ধৰণৰ বিষ বাষ্প বিয়পাই আছে, সেইসকলক মই কৈছোঁ যে সেইসকলৰ আৰু ফেচবুকত যি একাংশ পুৰুষ মহিলা বা ল'ৰা ছোৱালীয়ে যি বিষবাষ্প বিয়পাই আছে, এই ক্ষেত্ৰত যদি আমি সচেতন নাগৰিক হিচাপে মাত নামাতোঁ আৰু বহুত ডাঙৰ এই ক্ষেত্ৰত যদি আমি সমাজৰ সচেতন নাগৰিক হিচাপে যদি আমি মাত নামাতোঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্ম কিন্তু একদম অসুৰক্ষিত হৈ আছে বুলি মই ভাবোঁ। আৰু আপোনাৰ চকুৰ সন্মুখত যদি এনেকুৱা ঘটনা হৈ আছে বা আপুনি যদি আপোনাৰ ওচৰ চুবুৰীয়াত এনেকুৱা কিছুমান ঘটনা দেখি আছে, তেনেহ'লে মাত মাতক আৰু পুলিচৰ সহায় লওক। আমি যদি নকৰোঁ নহয়, তেতিয়াহ'লে সমাজখন কিন্তু খুব বেছি অসুৰক্ষিত হৈ আছে বুলি মই ভাবোঁ।